চলো গাইজ, কি খবৰ আপোনালোকৰ? আজি আহি গ'লোঁ আৰু এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো আমি কিবা চাব যাম, মানে ডাইৰেক্ট কৈ দিওঁ, থাম্বনেইলত দেখা পাব চাগে। মুভি চাব যাম আৰু কিবা বেলেগ বেলেগ জেগাতো যাম, সেইটো কাৰণে আপোনালোকে লাষ্টলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া ব'লক মই ৰেডি হৈ লওঁ, অলপমান ৰেডি হৈছোঁ আৰু অলপ বেছিকৈ ৰেডি হৈ লওঁ। চাবলৈ গাইজ ৰেডি হৈ ল'লোঁ, চাব পাৰে। জোতা পিন্ধিছোঁ, এইটো হোৱাইট কিবা এটা অফ হোৱাইট টাইপৰ, আৰু এইটো ঘড়ী পিন্ধিছোঁ। চ' এতিয়া যাওঁ এলিভেটৰ ঘৰলৈ, অলপ দাড়িখিনি অলপ মিলাই আহোঁ, সেইটো কাৰণে মোৰ লগত ব'লক। চ' গাইজ এতিয়া আমি হিৰকৰ ঘৰ পাইছোঁ। তাকে মাকে গালি পাৰি আছে, হিৰক মাতি আছোঁ, হিৰক আহি আছে। হিৰকো মোৰ নিচিনা পেণ্ট পিন্ধিছে, আপোনাৰ লগত দেখাই আছোঁ ৰ'ব। চ' গাইজ মই যে কৈছিলোঁ হিৰকে একে পিন্ধিছে, এই চাক একে পিন্ধিছে, হাঁহি চাক। वाह क्या मुस्कुराहट है। একে পিন্ধিছে, বেলেগ পিন্ধ, বেলেগ পিন্ধ। একে পিন্ধিছে চাক গাইজ, একে গণপতি বুলি নক'লে হ'ল আৰু কোনোবাই। নেক্সটবাৰ আমি এক হেৰিত লৈ যাব লাগিব, জুডিঅ' চেলত লৈ যাব লাগিব, তাক ক্ৰেজি একদম আউটফিট বনাই দিব লাগিব কেইটামান। কিমান মান ল'বি জুডিঅ'ত গ'লে? 5 ল'ব লাগিব। কি পূজাৰ কাৰণে বঢ়িয়া আউটফিট হৈ যাব না তোৰ, আৰু নালাগে আৰু পূজা চূজা নিব। চ' গাইজ এতিয়া ই ৰেডি হওক, ৰেডি হৈ পেলাই আমি ওলাই যাম। ওলাই যায় আপোনাৰ লগক ডাইৰেক্ট কিবা অলপ খাম, বেলেগত যায়, তাতে আপোনাৰ লগৰ লগ পাই আছোঁ দিয়ক। সেইফালে ন এণ্ট্ৰি আছিলে, এতিয়া হিৰকে সেইকাৰণে এইফালে এনেকৈ ঘূৰি যাব বুলি কৈছে। সেইটো কাৰণে যাওঁ, এতিয়া কেইটা বাজিল চাব লাগিব, চাই লওঁ একবাৰ। 11টা বাজি গ'ল, সেইটো কাৰণে এতিয়া যাই পেলাই কিবা এটা খাব লাগিব, চাই পেলাই ডাইৰেক্ট আৰু আমি সোমাম আৰু। সেইটো কাৰণে এতিয়া এইফালে সোমাইছে হিৰক, সেইকাৰণে নতুন ব্ৰিজ যাই পোৱা নাই, কি যায় নাজানো আৰু। গাইজ যাই পেলাই দেখাই দি আছোঁ আৰু। গাইজ লাইফৰ প্ৰথমবাৰ ইমান পাক ঘূৰি আছোঁ, এতিয়া আমি 4th ফ্ল'ৰত যাই আছোঁ। লাইফত প্ৰথমবাৰ হা, দেখিছেনে? লাগব নেকি মাথাত? নালাগে দে। ফাইনেলি আমি পাই গ'লোঁ, পাৰ্কিং কৰিব লাগে। ক'ত কৰ এইখিনি কৰ। এতিয়া হিৰকে পাৰ্কিং কৰি দিলে, মই ভাবিলোঁ গোটাই গুৱাহাটী দেখা পাই চাগে, গোটাই গুৱাহাটী দেখা পায়। এই হিৰকে প্ৰথমবাৰ লিফ্টত উঠিছে, ফিলটো কেনে হিৰক? मजा লিফ্টৰ পৰা নামি আমি ডাইৰেক্ট আহিলোঁ, হিৰক আৰু মই কিবা এটা খাই লওঁ বুলি। গাইজ এতিয়া আমি খাই ল'লোঁ, এতিয়া আমি ডাইৰেক্ট মোৰ হলত যাওঁ। হল নে কি হ'ব লাগিব? অঁ, চিনেমা হলত যাওঁ। চ' বলক, হিৰকে কৈছিল যে লিফ্টত টিকেটটো চেক কৰাই আমি ডাইৰেক্ট সোমালোঁ। আপোনালোকে ভিউটো চাব পাৰে, এইটো নতুন অপেনিং কৰিছে হা, তোমালোকে আহিব পাৰা। পূৰা ক্লিন আৰু একদম মানে ভাল কণ্ডিশ্যনত আছে আৰু। তাৰপিছত আমাক একযোৰ চশমা দিছিলে, এযোৰ পিন্ধি ল'লোঁ মই, চশমা চাক, কিন্তু চশমা ভাল লাগিছে দেই, আৰু কোৱালিটিও ভাল। এইযোৰ পিন্ধিয়ে ডাইৰেক্ট 3D মুভি চাব পাৰে। और कभी कभी स्पाइडरमैन को मजबूरन पीटर पार्कर की खुशियों का गला घोटना पड़ जाता है। शायद ये भी मेरी जिम्मेदारी का हिस्सा है कि इस सच के साथ मैं अकेले जीऊं। पर असली सच ये है एमजे कि आई लव यू, और दुआ है कि दिल के किसी तह में तुम्हें भी याद हो कि तुम मेरी थी। 5-8-5-10 का हट्टा कट्टा है, पर तब तक के लिए मैं सिर्फ स्पाइडरमैन ही हूँ।
স্কেম হোৱাৰ কাৰণে আমি ওলাই আহিলোঁ। ওলাই আহি আমি এতিয়া প্ৰাইচটো চেক কৰোঁতে আমাৰ পেনে ফাটি গ'ল। তাৰপিছত আমি কণ্টিনিউ কৰিলোঁ মুভি চোৱাৰ। এইটো আমাৰ ফাইটটো দেখিব পাৰে আৰু এনজয় কৰে অলপ, কাৰণ ইয়াতে অলপ ধুন্দুলা হৈ আছে। কাৰণটো মই কৈ দিওঁ, ইয়াতে 3D হৈছে, সেইটো কাৰণে ধুন্দুলা হৈছে। যেতিয়া চশমাটো পিন্ধিম তেতিয়া ক্লিয়াৰ হৈছে, সেইটো কাৰণে অলপ ধুন্দুলা হ'ব। তথাপিও চাওক আৰু আপোনালোকে। মুভি চালো, কেনে লাগিলে ৰ? ওলাই হান পাইছিলি নে? পুৰা একদম ওলাই হান পাইছোঁ। এতিয়া আমি হেলমেটটো পাহৰি গৈছিলোঁ আনো, সেইটো কাৰণে একবাৰ আৰু গৈ আৰু হেলমেট লৈ আহি এতিয়া গাড়ী ওলাব, এতিয়া যাম জুডিঅ'। চ' বলক জুডিঅ'ত যাই লগ পাই আছোঁ। জুডিঅ'ত একো ভাল নাছিলে, সেইটো আমি তাতে যাই কি ওলাই আছিলোঁ, পেপচি খাম বুলি এইখিনি নাখাওঁতে ডমিনজ যাই আছোঁ দেউতাক আৰু মই। চ' যাই লওঁ, তাতে দেখাই আছোঁ আপোনালোকক। চ' আহি পেলাই ডমিনজ, এতিয়া আমি কিবা এটা খাওঁ, অৰ্ডাৰ দিওঁ, আপোনালোকক দেখাই আছোঁ কি খাওঁ। আমি এইখন মই আনিছোঁ, এতিয়া হিৰক দিলোঁ বাকী, হিৰক অপেন কৰি আছোঁ। Finally, লাভাৰ কেক চাগে, কেক আৰে কেক ডমিনজত খোৱা হ'ল। ডমিনজত আকৌ কিন্তু ভাল লগা নাই ন? এতিয়া ভাল লাগছে নেকি কিবা? হা গাইজ, এতিয়া আমি ঘৰৰ মুখত যাওঁ। চ' ব'লক আৰু মই হেলমেটটো পিন্ধাৰ পিছতহে ভিডিঅ'টো বনাব ভাল লাগে আৰু। अरे भिक मंगिया क्या देख रहा है? চিৰক বাই বাই দি আমি এতিয়া ঘৰত যাওঁ। আৰু ভিডিঅ'টো ইমান ভাল হোৱা নাই মই জানো, নেক্সট টাইম ট্ৰাই কৰিম যে মই আৰু অলপমান ভাল কৰিবলৈ। সেইটো কাৰণে তোমালোকে ছাপোৰ্ট দেখাই থাকিবা আৰু এই ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।